ইয়াছ দয়াল, যাক আপোনাৰ মনত আছেনে? কলকাতা আৰু গুজৰাটৰ মেটছ আছিলে। ৰান লাগিছিলে 29 আৰু সেইজনেই ৰিংকু সিং, যিজনে ৰিংকু সিঙক ইয়াছ দয়ালৰ এটা অভাৰত 30 ৰান মাৰি ইয়াছ দয়ালৰ বৰ্তমান অৱস্থা বেয়া কৰি দিছে। বহুতে প্ৰশ্ন কৰিছিলে যে ইয়াছ দয়ালৰ বলিঙত ৰিংকু সিঙে 30 ৰান লোৱাৰ পিছত তেওঁক টিমৰ পৰা বাহিৰ কৰা হৈছে, কিন্তু তেনে নহয়। এটা বিশেষ সাক্ষাৎকাৰত হাৰ্দিক পাণ্ডিয়াই জনাইছে যে ইয়াছ দয়ালৰ অৱস্থা একেবাৰে বেয়া। বহুতে ট্ৰল কৰিছিলে ইয়াছ দয়ালক। তাৰ সপক্ষে ইয়াছ দয়ালৰ সাপেক্ষে মত বিনিময় কৰি হাৰ্দিক পাণ্ডিয়াই কৈছে যে ইয়াছ দয়ালৰ বৰ্তমান এইকেইদিনতে 7 কেজি ৱেইট কমি গৈছে আৰু তেওঁ মানসিকভাৱে অত্যন্ত ভাগি পৰিছে। তেওঁ আশা কৰিছে যে অহা বছৰ হয়তো ইয়াছ দয়ালে IPL-ত নতুনকৈ খেলা দেখিবলৈ পাব। এই বছৰ ইয়াছ দয়ালৰ অৱস্থা একেবাৰে বেয়া বুলি তেওঁ বৰ্ণনা কৰিছে। সেইজনে ৰিংকু সিং, যিজনে ইয়াছ দয়ালৰ এক অভাৰত 29 ৰানৰ প্ৰয়োজন আছিল আৰু তেওঁ 5টা 6 কণ্টিনিউ মাৰি কলকাতাক সেইখন মেচ জিকাই দিছিলে। আপুনি কি ক'ব এই বিষয়ে? কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।